মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ অন্য এখনি ৰচনা লৈ আহিছোঁ। ৰচনাখনিৰ নাম হ'ল পুথিভঁৰাল। আৰম্ভণি। পুথিভঁৰাল হৈছে এটা ঘৰ, য'ত বিভিন্ন বিষয়ৰ গ্ৰন্থৰাজি বা পুথি সুশৃংখল আৰু সুৰক্ষিতভাৱে ৰখা হয়। পুথিভঁৰালসমূহত সাহিত্য, দৰ্শন, বিজ্ঞান, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য, আমোদ-প্ৰমোদ, অনেক কিতাপৰ উপৰিও কাকত, আলোচনী আদিও ৰখা হয়। পুথিভঁৰালৰ আৱশ্যকতা। পুথিভঁৰাল হৈছে বৌদ্ধিক উৎকৰ্ষ সাধনৰ এক উৎকৃষ্ট মাধ্যম। ই পুথি অধ্যয়নৰ পৰিৱেশ আৰু আনন্দ প্ৰদান কৰাৰ উপৰিও বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বৰঙণি যোগায়। পুথিভঁৰালত যিহেতু অনেক বিষয়ৰ পুথি, কাকত, আলোচনী আদি ৰখা হয়, সেয়ে মানুহে ইচ্ছানুযায়ী নিজৰ প্ৰয়োজনমতে পুথি বাছি লৈ অধ্যয়ন কৰিব পাৰে। আৰ্থিক কাৰণতে হওক বা অন্য কাৰণতে হওক, সকলোবোৰ কিতাপ, আলোচনী কিনি পঢ়াটো সম্ভৱ নহয়। তাৰোপৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে সকলো পাঠ্যপুথি, গ্ৰন্থ আদি কিনিবলৈ সক্ষম নহয় বা অভিভাৱকে যোগান ধৰিব নোৱাৰে, তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুথিভঁৰাল হৈছে আশাবাঞ্ছক। পুথিভঁৰালৰ প্ৰকাৰ। পুথিভঁৰাল কেইবা ধৰণৰো আছে, যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল আৰু শিক্ষানুষ্ঠানসমূহৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালসমূহ চৰকাৰৰ অনুদান বা ৰাইজৰ দান বৰঙণিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হয়। এই পুথিভঁৰালসমূহ সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে। ব্যক্তিগত পুথিভঁৰালসমূহ কোনো ব্যক্তিয়ে নিজৰ লগতে আনৰো পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষণা আদিৰ সুবিধাৰ কাৰণে নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰি লয়। শিক্ষানুষ্ঠান পুথিভঁৰালসমূহত শিক্ষক, ছাত্ৰ-ছাত্ৰী উভয়ৰ উপযোগী গ্ৰন্থ, পাঠ্যপুথি, কাকত, আলোচনী আদি ৰখা হয়। এইবোৰ পুথিভঁৰাল শিক্ষানুষ্ঠানৰ পুঁজিৰে প্ৰতিষ্ঠা কৰা হয়। পৰিচালনাৰ নিয়ম। পুথিভঁৰাল পৰিচালনাৰ নিৰ্দিষ্ট নিয়ম থাকে। একোখন গ্ৰন্থ পঢ়ুৱৈয়ে নিৰ্দিষ্ট দিনৰ কাৰণেহে ঘৰলৈ নিব পাৰে। তাৰ পাছত ঘূৰাই দি পুনৰ নতুন গ্ৰন্থ নিব পাৰে। কিছুমান বহুমূলীয়া গ্ৰন্থ ঘৰলৈ নিবলৈ দিয়া নহয়। তেনে গ্ৰন্থ পুথিভঁৰালৰ পঢ়া কোঠাতে পঢ়িব লাগে। পঢ়াৰ সময়ত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা উচিত। গ্ৰন্থ হেৰুৱালে বা নষ্ট কৰিলে জৰিমনা ভৰিব লাগে। এজন দক্ষ আৰু নিপুণ পৰিচালকৰ দ্বাৰা পুথিভঁৰাল পৰিচালনা কৰা হয়। সামৰণি। পুথিভঁৰালসমূহ জ্ঞান লাভৰ পবিত্ৰ মন্দিৰ। ইয়াক সভ্যতাৰ প্ৰতীক বুলিও ক'ব পাৰি। পুথিভঁৰালত থকা পুথি সমূহৰ পৰা এটা জাতিৰ জ্ঞান, বিজ্ঞান, ভাষা, সাহিত্য, সংস্কৃতি, বুৰঞ্জী আদিৰ পৰিচয় পোৱা যায়। গতিকে পুথিভঁৰালসমূহ সুন্দৰকৈ ৰখাটো পুথিভঁৰাল কৰ্তৃপক্ষ আৰু পঢ়ুৱৈ সমাজ সকলোৰে সমানে দায়িত্ব। ধন্যবাদ।